খা আৰু খাবি খা খা গাজৰ বিলাহী খাবা পাম আৰু কি এবাৰ ক তিয়হ চালাড খাই কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে খা 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 তো হে গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভ্লগলৈ আৰু বৰ্তমান ভ্লগটো ষ্টাৰ্ট কৰিছোঁ আমি পুখুৰী পাৰৰ পৰা যেহেতু গৰমৰ দিন ভাবিলোঁ অলপ ছায়াত গৈ মানে অলপ ধুনীয়া ঠাইত গৈ মানে অলপ তিয়হ চালাড কৰি খাওঁ বা কিবা কিবি খাওঁ তো আপোনালোককো দেখুৱাম গতিকে চাই থাকক এইফালে পুখুৰীটো আছে এইফালে আৰু এইফালে পূৰা আমাৰ ৰেডি ইফালে আছে আমাৰ বেগৰ ভিতৰত আছে ইফালে আৰু কি কৰি আছোঁ হে এইফালে পাতি চাতি লৈছোঁ আৰু এইফালে সমীৰ আছে সমীৰ এইফালে আমাৰ কেটলি লৈ আহিছোঁ তো এতিয়া আমি পাতিখন পাৰ পাতিখন তো গাইছ আমি পাতিখন পাৰি ল'ম বঢ়িয়াকৈ বহিব লাগিব দে তো এইফালে পাতি আমি ইয়াতে বঢ়িয়াকৈ গছৰ ছায়াত আমি বঢ়িয়াকৈ পাৰি ল'ম এইফালে এনেকৈ বঢ়িয়াকৈ পাৰ অলপ সিফালে নি ছায়াৰ ফালে অঁ জাষ্ট দুপৰীয়াৰ কেম্পিঙৰ নিচিনা আৰু এইটো তাৰপিছত ইয়াতে আছে ওল বেগৰ ভিতৰত তো গাইছ আমাৰ বেগৰ ভিতৰত কি আছে আপোনালোকক দেখুৱাম এতিয়া এইফালে বোলে আৰু আমি ষ্টেণ্ড লৈ আছোঁ হা অঁ অ'কে ভালকৈ দে তো গাইছ বিলাহী তিয়হ গাজৰ আৰু আমাৰ কি আছে আৰু আমাৰ এইটো বিয়াৰৰ বটল আচ্ছা বিয়াৰৰ বটল এইফালে আমাৰ ঠাণ্ডা তো গাইজ বহিলোঁ বঢ়িয়াকৈ এইখিনি অলপ আমি কাটিব লাগিব তো আপোনালোকৰ ভিডিঅ'টো দেখুৱাই দিম বাৰু আপোনালোকে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো চলিয়ে শুরু করতে हैं आज का हमार धमाकेदार वीडियो एक तुमनी मारी लो ধুম এতে পানী দিম এইফালে আমি ধুই লওঁ এতিয়া আমাৰ অ'কে ঠাণ্ডাটো একদম গাঁতাত যদি সলগ জলগ এনেই বুজাই থৈ চাওঁ ভিতৰত যাব গম পা নাই মাথা ক'ত থৈ দিছা যি ঠাণ্ডা হৈ ভিতৰত ফ্ৰিজৰ দৰে বম ঠাণ্ডা হৈ চাবি গৰম ঠিক যি ঠাণ্ডা সৰৰিংকে খালত মই বান্ধি কিনে আৰু দে অলপ পানীচোন অ'কে তো গাইজ এইফালে আমাৰ মানে ঠাণ্ডা আছিল ন এইটো মানে পানীত তলত গাঁতত মানে সোমাই থৈ দিয়া আছিল এইটো আনিব গৈছে সমীৰে এইফালে পাইছা না নাই না তলত গেল ধুই ল ছাৰ টেষ্ট কৰি চাওক একবাৰ টেষ্ট কৰি চাওক প্লিজ টেষ্ট কৰি চাওক টেষ্ট কেনেকুৱা বিয়া লাগব নেকি তোৰ মই টেষ্ট কৰি চাওঁ যা কেনেকুৱা খা একো নিদিওঁ খা গলুটো সোমাই গেল এতিয়া ওলাব নহয় সমীৰ ইফালে ৰাজদীপ আছে পূৰা টেষ্ট কৰি আছোঁ খাই আছোঁ আৰু বোলে ঠাণ্ডাটো আছে ভাল হ'ব খা আৰু খাবি খা 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 এইফালে মুখৰ খোজ আছে এইফালে খাবা খোজ এইফালে জলদি এইফালে খাই থাক খোজ আছে জাগা জুৰছে মুখত এতিয়া নজা নাম তিয়া
খাবা পাম গাজৰ খাবা পাম বিলাহী খাবা পাম আৰু কি খাবা পাম ঐ মাৰ ঐ চলটো নুটক নুটক ন ইনকো কৰা খাৱাৰ টাইমত খা 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 হেই খা 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 আৰু খা খা এ খা 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 সালাহাত খাওয়ার নামত বহুত হুলস্থুল লগাই থাকে সিহঁতে মানে একবাৰ নাম ধৰোঁ দে 1 2 3 দে নাম কেন নাম কেন এইফালে ঐ ঐ নো 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 কেনেকুৱা লাগিছে খাই ভালে কেনেকুৱা লাগিছে খাই এইফালে ক তিয়হ চালাড খাই কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে খা 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 ভাল লাগিছে খাই ভালকে নোগোৱা চালাড ভালকে নোগোৱা গাজৰ খাব লাগিছিল গাজৰ বল পাবি কি খা কিনে কিনে টেঙা না মিঠা কি টেঙা টেঙা নহয় কি হব হাঁহি আৰু এইটো খা এতিয়া খা ইমান ফেফা লচা খা কি খাই ভাল লাগে না বেয়া লাগে মজা আহিব মজা এই টেঙা খা নহয় এইটো এইটো নিমু টেঙা খাও না নাই রসি রসি ইয়েস খা টেঙা না টেঙা রাখো মজা নাকি মজা আরাম লাগিয়া আমার ঠান্ডা খাই আছে এইফালে কেনে ঠান্ডা পুরা ঠান্ডা হয়েছে না না নাই হয়েছে ওকে দি অলপ দি একেলগে খাই থাকা পচা ৰাস্তাত পুৰা কামৰ বোলে বনাইলে ৱাও কি যে মজা হাঁহিয়ে থাকা দেখোন কি হয় ইমান ভালকে খা খাত ফালতু নহয় দেই এইবিলাক হাঁহিয়ে থাকা তই তই খাই ল অলপ খা কিয় কিয় খা দে অলপ হেই অকণ গোটাই খাই এইফালে আৰু খাব লাগিব না আমি দে পিয়া মৰি গেল মোৰ গলৰ আরে ভাই গিলেছৰ মুছিলো মই এনে খা খাই বলা বটলটো লৈ যা ঘৰত স্কুলত পানী নিব ভাল হ'ব এইটো বটলটো লবি ৰাতি কি কৰিবি জানা ৰাতিটো তোৰ উৎসৱ হৈ লাগে এটা মুটপি পেচাব কৰি দিবি আকৌ পেলাই কিনে আকৌ থৈ দিবি হা বাছ লৈ যা লো এইটো কি আছিল পেন কি তোৰ এইটো হা কথা হেৰি কৰি লৈছা তো গাইজ ভিডিওটো কেনে পালে আপোনালোকে নিশ্চয় জনাব কমেণ্টত আৰু যদি ভাল পায় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু লগতে আমাৰ লাইক এটা কৰিব তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছো চালা চোৱাৰ বাচ্চাহাত